জুবিন গাৰ্গে ইয়াৰ পৰাতো য়ট পাৰ্টিত যোৱাৰ প্লেন নাছিলে, তাতে গৈ প্লেন কৰিছে। তাতেতো শ্যাম কানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে। তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব। জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমে, 1000 বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱক। সেইবোৰ কোনে কৈছে? নাই কোৱা। কাৰ আগত কৈছে? আপোনালোকৰ আগত জানো কিবা হেৰি আছে, প্ৰমাণ আছে এইটো কথা কোৱা? কিন্তু তাৰমানে জুবিনে কিমান ভাল পাইছিল তেওঁক, যে তেওঁ ছুইচাইড কৰাৰ ভয় খাইছিলে। নমস্কাৰ। জুবিনদাৰ ন্যায় কেতিয়া পাব আৰু জুবিনদাৰ ন্যায়ৰ বাবে জুবিনদাৰ হত্যাকাৰীক কেনেকৈ শাস্তি দিব আপোনালোকে এই নিউজত সম্পূৰ্ণকৈ বুজি পাব। জুবিনদাৰ ন্যায় নাপাম নেকি? জুবিনদাৰ মৃত্যু হোৱা এবছৰ হ'ল, কিন্তু জুবিনদাৰ ন্যায় দিব নোৱাৰে আমাৰ অসম চৰকাৰে। আৰু জুবিনদাৰ ন্যায় দিয়া দায়িত্বটো কাৰ হয়? আমাৰ অসম চৰকাৰৰ। এইটো কথা কোনে কৈছিলে? আমাৰ গৰিমা বয়ে কৈছিলে। ঠিক আছে, আপোনালোকে নিউজত চাব। চাৰ্জশ্বিট চলি আছে শ্যাম কানুৰ, সিদ্ধাৰ্থৰ আৰু অমৃতপ্ৰভা মহন্তৰ, শিখৰজ্যোতি গোস্বামীৰ। তো আপোনালোকে ভাবি চাওক, ইমান ডাঙৰ শিল্পীক যদি আমাৰ মৰমৰ কণ্ঠশিল্পী জুবিনদাক মানে ন্যায় দিব নোৱাৰিলে, কাক ন্যায় দিব? যদি কাৰোবাৰ মাজত কিবা এটা দুৰ্ঘটনা হ'লে আমি সামান্য মানুহে ন্যায় পাব জানো? কেতিয়াও নাপাব। ইমান ডাঙৰ শিল্পীয়ে যদি ন্যায় নাপায়, সামান্য মানুহবোৰে যদি কিবা এটা দুৰ্ঘটনা হয়, তো ন্যায় বুলি কোৱা শব্দটো এৰি দিয়ক। মই ভাবিছোঁ জুবিনদাৰ যদি ন্যায় দিব নোৱাৰে, এই ন্যায় বুলি কোৱা নিয়মটো সঁচাকৈ এৰি দিয়ক। আজিলৈকে জোনমণি ৰাভাৰো ন্যায় পোৱা নাই আৰু জুবিনদাৰো ন্যায় পোৱা নাই। ইমান ডাঙৰ ডাঙৰ মানুহে যদি ন্যায় নাপায় কি হ'ব? তেনেহ'লে এই হত্যাকাৰীক মানে জেলৰ ভিতৰত, কাৰাগাৰত এনে থৈছে, দালি ভাত খাবলৈ থৈছে। আৰু মানুহবিলাকে, জুবিনদাৰ ফেনবিলাকে কৈছে যে যদি ন্যায় দিব নোৱাৰে, আৰু শ্যাম কানুৱে বোলে জেলত থাকি থাকি মানে একদম বৰিং লাগি গ'ল, বাহিৰত ওলাই আহিব মানে অনুৰোধ কৰি আছে। আৰু মানুহবিলাকে, জুবিনদাৰ ডাঙৰ ডাঙৰ ফেনবিলাকে কৈছে যে ওলাই আহক, বাহিৰত ওলাই আহক, কি কৰিব লাগে এইটো আমাৰ কথা। যদি জুবিনদাৰ ন্যায় নিদিয়ে, শ্যাম কানু, সিদ্ধাৰ্থ শৰ্মাক বাহিৰত ওলাই দিয়ক, এইটো পাব্লিকে ন্যায় দিব, পাব্লিকে পিটন দিব যে এটা সামান্য বস্তু মানুহক। নলবাৰীত এটা ঘটনা হৈছিল, মানে এনেকুৱাই হত্যা কৰা, তো এনকাউণ্টাৰ কৰা হৈছে দেই। যদি এইটো সামান্য বস্তুক এনকাউণ্টাৰ কৰা হৈছে, সামান্য নহয়, এইটো এটা ডাঙৰ ঘটনাও হৈছিল, নলবাৰীত হোৱা ঘটনাটো আপোনালোকে জানাই। এনেকৈ জুবিনদাৰো ন্যায়ৰ বাবে জুবিনদাৰ হত্যাকাৰীক এনকাউণ্টাৰ কৰিব লাগে বুলি আমি সকলোৱে অনুৰোধ কৰিছোঁ। এতিয়া অসম চৰকাৰে কি কৰিব আমি নাজানো। বাধ্য হ'ল যে জুবিনদাৰ ন্যায়ৰ বাবে শ্যাম কানু, সিদ্ধাৰ্থক কাৰাগাৰৰ ভিতৰত আজিলৈকে থৈ দিছে। এতিয়া জুবিনদাৰ ন্যায় কেতিয়া পাব আপোনালোকে পোনপ্ৰথমে ভিডিঅ'টো চাই ল'লে গম পাবা। ঠিক আছে, মই নিউজ এটা আপডেট লৈ আপোনালোকৰ মাজত আহিলোঁ। তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো থেংক ইউ ছ' মাছ। কোকৰাঝাৰ, ওদালগুৰি, চিৰাং, বাক্সা, তামোলপুৰ, ৰঙিয়া, শিৱসাগৰ, গুৱাহাটী, তেজপুৰ সকলোকে স্বাগতম জনালোঁ। এইটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে ধন্যবাদ জনালোঁ। আৰু আজিও কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱী, আৰু আমি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ম। আৰু যদি নতুনবাৰ আহিছে চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে জুবিনদাৰ ন্যায় পাক বুলি মই জুবিনদাৰ ন্যায় আপডেট আনি থাকোঁ। যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপাম নে, মই তেতিয়ালৈকে মই এইটো চেনেলত জুবিনদাৰে ভিডিঅ' আহি থাকিব, যেতিয়ালৈকে ন্যায় নাপায়। ঠিক আছে, চাই লোৱা ভিডিঅ'টো। গোচৰটোৰ কথাটোতো আপোনালোকেও জানে। মই বিশেষকৈতো মোক বেলেগকৈ আৰু কোৰ্টে বেলেগ বিশেষ কোনো ধৰণৰ ইনফৰ্মেশ্যন নিদিয়ে। আপোনালোকে সকলোৱে জানে যে এতিয়া জামিন বিচাৰি কেইবাজনো অভিযুক্ত সুপ্ৰিম কোৰ্টলৈকে পাইছেগৈ, আৰু মানে জামিন বিচাৰি আছে ইজনৰ পিছত সিজন। যেতিয়া ফাৰ্ষ্ট ট্ৰেকত নাপালে হাইকোৰ্টলৈ গৈছে, তাৰপিছত সুপ্ৰিম কোৰ্টলৈ গৈছে। তাৰপিছত এই গোটেই যিটো আইনী প্ৰক্ৰিয়াটো বা যিটো বিচাৰ প্ৰক্ৰিয়াটো, সেইটো বাহিৰলৈ ট্ৰেন্সফাৰ কৰিবলৈ এতিয়া চেষ্টা কৰিছে। যে তেওঁলোকে জানে অসমত থাকিলে তেওঁলোকৰ ওপৰত প্ৰেছাৰটো বহুত বেছি হৈ থাকে, বা অসমৰ মানুহে সেইখিনি সম্পূৰ্ণভাৱে সঠিক দিশত বিচাৰ কাৰ্য এতিয়ালৈকে চলাই নি আছে, বা যিখিনি সাক্ষ্যদান কৰিছে তেওঁলোকে নিৰ্ভীকভাৱে তেওঁলোকে কৰি আছে, আৰু এইটো চলি গৈ থাকিব। সেইকাৰণে বাহিৰলৈ লৈ যাব খুজিছে, যাতে অলপ কেনেবাকৈ দুৰ্বল হয় যদি হওক, বাহিৰৰ উকিলে সেইখিনি বস্তু ইমান গুৰুত্ব দি নাচাব, তেনেকুৱা ধৰণৰ হয়তো মনোভাৱ লৈ পেলাই চেষ্টা কৰিছে। কিন্তু মই ভাবোঁ কোনো শক্তিয়ে একো ধৰণেৰে, যেতিয়া অসমৰ 3 কোটি জনতাই প্ৰাৰ্থনা কৰি আছে, মন অন্তৰেৰে বিচাৰি আছে, আৰু সত্যটো সেই ভগৱানেও মানে
ছাপোৰ্ট কৰিব। ভগৱানৰ ছাপোৰ্টটো সদায় কাৰ লগত? সত্যৰ লগতেই থাকিব, শুদ্ধৰ লগতে থাকিব। গতিকে সময় হয়তো লাগিব পাৰে, কিন্তু সত্যৰে জয় হ'ব আৰু দোষীয়ে উচিত শাস্তি পাব। জুবিনৰ দৰে সত্তাক যদি আমি ন্যায় দিব নোৱাৰোঁ বা আমি ন্যায় ল'ব নোৱাৰোঁ জুবিনৰ বাবে, তেনেহ'লে ধিক্কাৰ আমাৰ জীৱনো আৰু এই আমাৰ সকলো মানে জুবিনৰ বিজয় মানে আমাৰ সমগ্ৰ অসমীয়াৰ প্ৰতিজন অসমীয়াৰ বিজয়। গতিকে আমাৰ স্বাভিমান, আমাৰ আদৰ, আমাৰ মৰম, বিশ্বাস সকলোৰে মানে বিজয় হ'ব যদিহে জুবিনে ন্যায় পায় আৰু বিজয় লাভ কৰে। আজি ৰঙীয়া বঁটা ইয়াত এক পূৰ্ণ দৈৰ্ঘ্যৰ জীৱন্ত ৰূপত সজোৱা এক প্ৰতিমূৰ্তি জুবিনৰ উন্মোচন কৰা হ'ল আৰু এনেদৰে অসমৰ বিভিন্ন স্থানত বহুজনে বহু ধৰণে কৰি আছে। জুবিনক জীয়াই ৰখাৰ এটা প্ৰচেষ্টা, তেওঁৰ কায়িক অনুপস্থিতিক আমাৰ সাধ্য অনুসাৰে সাকাৰ ৰূপ দি আমাৰ মাজত ৰখাৰ এটা প্ৰচেষ্টা সকলোৰে, তেওঁক অমৰ কৰি ৰখাৰ এটা প্ৰচেষ্টা। প্ৰতিমূৰ্তি আমি সকলোৱে প্ৰতিমূৰ্তিটো দেখি এইটো কাৰণেই মানে যুগ যুগান্তৰলৈ যেনেকৈ বহু দিনলৈ এটা প্ৰতিমূৰ্তি থাকি যাব আৰু সেইকাৰণে কেৱল নতুন প্ৰজন্ম যিমান আহি থাকিব তেওঁলোকে কোন সেই কথাটো জানিবলৈ চেষ্টা কৰিব। গতিকে সেইবাবে প্ৰতিমূৰ্তি খুবেই প্ৰয়োজন, এটা ডাঙৰ আহিলা। কিন্তু তাৰ উপৰিও আমি তেওঁৰ সত্তাক, তেওঁৰ আদৰ্শক, তেওঁৰ কৰ্মৰাজি, তেওঁৰ সৃষ্টিৰাজি, তেওঁ সাধনা চৰ্চা, যিমান কষ্ট আৰু ত্যাগ তেওঁ কৰিছে, এই সকলোবোৰ আৰু তেওঁৰ প্ৰচেষ্টা যে অসমক তেওঁৰ যিটো ভালপোৱা অসমৰ প্ৰতি যিটো আৱেগ, তেওঁ নিজক সম্পূৰ্ণ অৰ্পণ কৰাৰ যিটো হেঁপাহ আৰু অসমীয়া মানুহখিনিক লৈ যিটো আৱেগ, এই গোটেই কথাবোৰ কিন্তু সমান্তৰালভাৱে অকল প্ৰতিমূৰ্তি বুলিয়ে নহয়, সমান্তৰালভাৱে চলি যাব লাগিব। তেওঁৰ সাধনাৰ চৰ্চাক আমিও সাধনা চৰ্চা কৰিব লাগিব আৰু সেইখিনিক আমি সংৰক্ষিত কৰি সুৰক্ষিত কৰি কেনেকৈ আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমি ৰাখি যাব পাৰোঁ। কাৰণ অসমৰ সাংস্কৃতিক জীৱনৰ বাবে, সমাজ জীৱনৰ বাবে এক আধাৰস্বৰূপ নহয়, এই গোটেই সমলবোৰ আমি ৰাখিব লাগিব আৰু আমি উদ্ধাৰ কৰিব লাগিব। কাৰণ বহুত কাম তেওঁ কৰি থৈ গ'ল। তেওঁ একেবাৰে চুটি জীৱনকাল মই ক'বলৈ গ'লে, আৰু কৰ্মজীৱনকালটোও বহুত চুটি তেওঁ, কাৰণ 33 বছৰত মানুহে ইমানখিনি হয়তো 90 বছৰ 100 বছৰ জীয়াই থাকিও কৰিব নোৱাৰে, যিটো তেওঁ 52 বছৰত তেওঁৰ জীৱনকালত তেওঁ কৰিছে। গতিকে এই সকলোবোৰ বহু বস্তু ক'ৰবাত লুকায়ো আছে, ক'ৰবাত কাৰোবাৰ হাতত আছে, এই সকলোবোৰ আমি উদ্ধাৰ কৰাত কিন্তু অকলে আমি নোৱাৰোঁ, সেৱা জুবিন গাৰ্গ ট্ৰাষ্টে সেইটো নোৱাৰে, সেয়া সমগ্ৰ অসমৰ ৰাইজে কৰিব লাগিব। আপোনালোকৰ সংবাদ মাধ্যমেও সেয়া সহায় কৰিব লাগিব। প্ৰতিজনে যদি সেইখিনি কৰিবলৈ চেষ্টা কৰে তেওঁক জীয়াই ৰখাৰ। জুবিন গাৰ্গে ইয়াৰ পৰাতো য়ট পাৰ্টিত যোৱাৰ প্লেন নাছিলে, তাতে গৈ প্লেন কৰিছে। তাতেতো শ্যাম কানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে। তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব। নেগলিজেঞ্চ ক'ত হ'ল? তেওঁক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেঞ্চ হ'ব পাৰে? জুবিনে কিন্তু যোৱাৰ আগতে কৈ গৈছিলে যে মই যদি নাযাওঁ তেতিয়া এজনে ছুইচাইড কৰিব। সেইবোৰ কোনে কৈছে? নাই কোৱা। কাৰ আগত কৈছে? আপোনালোকৰ আগত জানো কিবা হেৰি আছে, প্ৰমাণ আছে এইটো কথা কোৱা? কিন্তু তাৰমানে জুবিনে কিমান ভাল পাইছিল তেওঁক, যে তেওঁ ছুইচাইড কৰাৰ ভয় খাইছিলে যদি কথাটো হয়। কিন্তু মই কেতিয়াও নাভাবোঁ জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে। জুবিন এনেকুৱা এজন সত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব। তেওঁ যদি যাবৰ মন নাছিল, তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলক তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল, তেওঁ নিজে উদ্যুক্ত বুলি ভাবিছিলে, তেওঁ নিজে সদায় আমাৰ লগত আছিলে। নহয়, শ্যাম কানু মহন্তৰ কাৰণে নহয়, তেওঁ কৈছিলে যে নৰ্থ ইষ্ট আৰু অসমৰ কালচাৰটো তেওঁ পৃথিৱীত প্ৰতিষ্ঠা কৰিবলৈ। তেওঁ গৈছিলে এইটো বুলি যে ভূপেন হাজৰিকাৰ 100 বছৰ যেতিয়া হ'ব, সেই ভূপেন হাজৰিকাৰ গান তাতে আমি জুবিন গাৰ্গক কেনেকে আপোনালোকে জোৰ জবৰদস্তি ধৰি ৰাখিব কওক? তেওঁক যাব দিয়া বা হেৰিটোতো আমিতো জুবিনক আমি য'ত জুবিনে পেন পেচিফিক মানে ছিংগাপুৰৰ চবতকৈ বেষ্ট হোটেলখনত ৰাখিছোঁ, য'ৰ 400 মিটাৰ দূৰত হস্পিটেল, ৰেফাৰেন্স হস্পিটেল পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ হস্পিটেলখন আছে। জুবিন গাৰ্গে ইয়াৰ পৰাতো য়ট পাৰ্টিত যোৱাৰ প্লেন নাছিলে, তাতে গৈ প্লেন কৰিছে। তাতেতো শ্যাম কানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে। তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব। নেগলিজেঞ্চ ক'ত হ'ল? তেওঁক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেঞ্চ হ'ব পাৰে? জুবিনে কিন্তু যোৱাৰ আগতে কৈ গৈছিলে যে মই যদি নাযাওঁ তেতিয়া এজনে ছুইচাইড কৰিব। সেইবোৰ কোনে কৈছে? নাই কোৱা। কাৰ আগত কৈছে? আপোনালোকৰ আগত জানো কিবা হেৰি আছে, প্ৰমাণ আছে এইটো কথা কোৱা? কিন্তু তাৰমানে জুবিনে কিমান ভাল পাইছিল তেওঁক, যে তেওঁ ছুইচাইড কৰাৰ ভয় খাইছিলে
যদি কথাটো হয়, কিন্তু মই কেতিয়াও নাভাবোঁ জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে। জুবিন এনেকুৱা এজন সত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব। তেওঁ যদি যাবৰ মন নাছিল, তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলক তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল, তেওঁ নিজেই উদ্যুক্ত বুলি ভাবিছিলে। তেওঁ নিজে সদায় আমাৰ লগত আছিল। ছিংগাপুৰলৈকে গৈছিলে আপোনালোকৰ শ্যামকানু মহন্তৰ নহয়, শ্যামকানু মহন্তৰ কাৰণে নহয়, তেওঁ কৈছিলে যে নৰ্থ ইষ্ট আৰু অসমৰ কালচাৰটো তেওঁ পৃথিৱীত প্ৰতিষ্ঠা কৰিবলৈ। তেওঁ গৈছিলে এইটো বুলি যে ভূপেন হাজৰিকাৰ 100 বছৰ যেতিয়া হ'ব, সেই ভূপেন হাজৰিকাৰ গান তাতে বেলেগ হোটেলত থাকি জুবিন গাৰ্গক কিয় বেলেগ হোটেলত ৰাখিছে? বেলেগত পাৰ্টি কৰিবলৈ যাব দিছিলে। আমি জুবিন গাৰ্গক কেনেকে আপোনালোকে জোৰ জবৰদস্তি ধৰি ৰাখিব কওক? তেওঁক যাব দিয়া বা হেৰিটোতো আমিতো জুবিনক আমি য'ত জুবিনে পেন পেচিফিক মানে ছিংগাপুৰৰ চবতকে বেষ্ট হোটেলখনত ৰাখিছোঁ, য'ৰ 400 মিটাৰ দূৰত হস্পিটেল, ৰেফেলছ হস্পিটেল পৃথিৱীৰ ভিতৰত চবতকে ডাঙৰ হস্পিটেলখন আছে। জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমেই, 1000 বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱকে। পৃথিৱীৰ চব মানুহে জানে ন্যায়ালয়ে দিব, আৰু ন্যায়ালয়ে ন্যায় দিবৰ কাৰণে চাৰ্জশ্বিটখনটো ষ্ট্ৰংকে বনাব লাগিব। অপৰাধীবিলাকৰ ওপৰত এনকুৱাৰী হ'ব লাগিব, তদন্ত হ'ব লাগিব, চাৰ্জশ্বিট ষ্ট্ৰং বনাব লাগিব। এতিয়া তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, প্ৰথমতে তেওঁতো কৈছিলে ন্যায় আমি দিম, ন্যায় বিজেপিয়ে দিব। এতিয়া কৈছে ন্যায়ালয় দিব। আমি জানো ন্যায়ালয় দিব, বাট তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, আফটাৰ ইলেকশ্যন 1 মাহ 2 মাহ 3 মাহ পিছত গোটেইকেইজনে জামিন লৈ পেনি মানুহৰ আগত তিল গিলাই ঘূৰি ফুৰিব, আৰু এদিন ক'ব যে এইকেইজন মানুহ দুখমুক্ত। সেইধৰণেইতো চাৰ্জশ্বিট বনাইছে, সেইকাৰণেইতো তেওঁলোকে CBIক নিদিলে। আৰু তেওঁ কি কৈছে, আপুনি ৰাজনীতি কৰিছোঁ। জুবিনৰ ন্যায় বিচৰাটো প্ৰাণৰ মানুহজনৰ, মোৰ ঘৰত দেউতা মৰিছে, মোৰ মা মৰিছে, মোৰ ল'ৰা কোনোবা মৰিছে, কোনোবাই মাৰ্ডাৰ কৰি গৈছে, আৰু মই বাৰে বাৰে ন্যায় বিচাৰোঁ, কোনোবাই যদি কৈ ৰাজনীতি কৰিছে ক'বলৈ দিয়ক। জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমেই, 1000 বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱকে, সেইটোৱেতো তেওঁ আচল ৰাজনীতি। গতিকে আমি ন্যায় বিচাৰিম। প্ৰাণৰ আপোন মানুহজনৰ ন্যায় বিচৰাটো কেনেবাকৈ ৰাজনীতি হ'ব পাৰে নেকি? আমি ভাবোঁ এইটো ৰাজনীতি নহয়। আমি ন্যায় বিচাৰিম আৰু আমাক ন্যায় দিব লাগিব। আৰু আকৌ কৈছোঁ আপোনালোকৰ আগত, এইখন চৰকাৰে ন্যায় নিদিয়ে বুলি কেনেকৈ গম পালোঁ? গম পাই গ'লোঁ তেওঁৰ নাটক, গম পাই গ'লোঁ তেওঁলোকে কি কৰি আছে, অন্যায়, অবিচাৰ, অনিয়ম নাটক কৰি আছে, আমি দেখি আছোঁ। জুবিনৰ হত্যাকাৰীক ন্যায় দিবলৈ বিচাৰটো বাদ দিয়ক, বচাবলৈ তেওঁলোকে চেষ্টা কৰি আছে। সেইকাৰণেই কৈছোঁ, যদি ন্যায় বিচাৰিছে তেতিয়াহ'লে এইখন চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰিব লাগিব।